ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টত অভিনয় কৰা গণেশ আচলতে কোন হয়, ক'ত ঘৰ, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, বেহাবাৰী আউটপোষ্টত অভিনয় কৰি আছে পুলিচৰ চৰিত্ৰত গণেশ নামৰ এজন লোকে। সেই গণেশ আচলতে কোন হয়, তেখেতৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বেহাবাৰী আউটপোষ্টত অভিনয় কৰা গণেশৰ প্ৰকৃত নাম হৈছে গণেশ হাজৰিকা। গণেশ হাজৰিকাৰ ঘৰ হৈছে নগাঁৱত। তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে নগাঁৱৰ বয় গভট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছে। তাৰ পাছতেই তেখেতে নগাঁও কলেজৰ পৰাই কলেজীয়া শিক্ষা লাভ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে বেহাবাৰী আউটপোষ্টত অভিনয় কৰা গণেশৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।